পাখি পাখি মন পাখি লগা মোৰ মন পাখি মেলি যাওঁ উৰি উৰি পাখি মেলি যাওঁ উৰি জাকি মাৰি গৈ না মেলি অহা পদূলি বুটলিয়ান লৰালি উৰি পাখি মেলি যাওঁ উৰি দেউতাৰ হাঁহিৰে আইহঁতে উমালি ৰ'দে বৰষুণে ধেমালি আজৰিহে আবেলি উৰি পাখি মেলি যাওঁ উৰি পাখি পাখি মন পাখি লগা মোৰ মন পাখি মেলি যাওঁ উৰি উৰি পাখি মেলি যাওঁ উৰি কাঁহৰ তলত পিতলকে কাঁহৰ তলত কি তাৰমানে ছাৰ বুজাম ৰ প্ৰথমতে বহি ল'বলৈ দে ছাৰ এবাৰ বুজাবনে তাৰমানে তই গানটো বৰ ধুনীয়াকে লাইককে গালি সেইটো কথা বুজাবৰ কাৰণে মই এটা বেলেগ ধৰণৰ ভাষা ইউজ কৰিছো বোলো কাঁহৰ তলৰ পিতল কাঁহৰ তলৰ ছাৰ দেখোন বৰ ইণ্টাৰেষ্টিং দে তেনে বাৰু ইণ্টাৰেষ্টিং গুলি মাৰ এতিয়া ক্লাছটো আৰম্ভ কৰিব লাগে ছাৰ ক ছাৰ আপুনি এটা জ্বলন্ত মিছা কথাৰ উদাহৰণ দিয়কচোন জ্বলন্ত মিছা কথা হয় ছাৰ এইটো আকৌ কি বস্তু মিছা কথা কি আপুনি গম নেপায় তেনে দে ঠিক আছে বাৰু তহঁতি কলি ছাৰ ভাত খাই আহিছে নে মই কলো খোৱা নাই মই কিন্তু খাই আহিছো হল ছাৰ এইটো চোন চিম্পল মিছা কথা সদায় প্ৰচলিত আপোনাক জ্বলন্ত মিছা কথা উদাহৰণ দিব কলো জানো পাই মই হলে একো ধৰিবই পৰা নাই দে প্ৰথমতে ততিকেইটা উদাহৰণ দিল তাৰপিছতহে দিব পাৰিম কি জানি অ'কে ছাৰ হ'ব এটা দিছোং দে ছাৰ প্ৰথমতে হিমু মামা CM হোৱাৰ কাৰণে অসমত ইমান বেছি বানপানী হৈছে হয় জানো কথাটো নাই ছাৰ কেতিয়াও হ'ব নোৱাৰে হিমু মামা CM হওক নহওক কোনোবাই নহওক এইটো হ'বই নোৱাৰে তাৰমানে এইটো জ্বলন্ত মিছা কথা তোৰ ছাৰ শাক খালে ভাত খালেতকৈ এইটো অলপ পৃথক জ্বলন্ত সমস্যাৰ মিছা কথা উদাহৰণ শুন কংগ্ৰেছৰ দিনত কিন্তু ছাৰ ইমান বানপানী হোৱা নাছিল হয় না এইটো জ্বলন্ত মিছা কথা হয়তো আগতেও হৈছিল কিন্তু তহঁতে কৈছ হোৱা নাছিল য়েছ দে বাদ দে বাৰু তেন যদি এটা বৰ ধুনীয়া ঘোষণা কৰিবলৈ আছিলে ছাৰ বোলো কিহৰ ঘোষণা আমাৰ হিমু মামা মানে তহঁতৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী CM ছাৰে তহঁতৰ বাবে মানে ষ্টুডেণ্টৰ বাবে 40,000 40,000কৈ টকা দিয়াৰ ঘোষণা কৰিছে কি ছাৰ সঁচা নি সঁচা নি ৰাম কৃষ্ণ হৰি প্ৰভু গোসাঁই বান্ধৱ কৃষ্ণ আয় ইমান এক্সাইটমেণ্ট হ'ব লাগে নি যোৱাকালি ঘোষণা কৰিছে আজি মই তহঁতক কৈ দিলো বাৰু তহঁতি এতিয়া 40,000 টকাকে পাবি কি কৰিবি কচোন মই যে ছাৰ মস্তি চোলা পেণ্ট এযোৰ কিনিম 40,000 যে টকা ছাৰ মইতো বহুত ধুনীয়া 10,000 মান দি কেনে চাইকেল এখন কিনিম বঢ়িয়া সুন্দৰ আৰু ময়ো ছাৰ এখন বৰ লাইককে ধুনীয়াকে মানে 15,000 মান দি চাইকেল কিনিম যিখন চলাই স্কুল আহিম আৰু জোতা চোলা পেণ্ট সেইবোৰ আছেই য়েছ ছাৰ ড্ৰিমটোতো আছে এখন ভাল চাইকেল কিনা হয় না ময়ো এখন ভাল চাইকেল কিনিম তহঁতি চবেই মানে চাইকেল কিনিবি ভাগ্য ভাল যে তহঁতি বাইক কিনিম বুলি নকলি দেই সেইটোৱে মানে বহুত ভাল কথা হে ছাৰ 40,000 টকাতনো কোনোবাই বাইক দিব না নতুন ভাল বাইক কেলে 40,000 মান ডাউন পেমেণ্ট দিলে তহঁতে দেখোন EMI বাইক পায়েই যাবি EMI টো আকৌ কি বস্তু ছাৰ EMI চিনি নাপাৱ নি তহঁতে ছাৰ কি বস্তু খাই নাপিন্ধে সঁচাকে চিনি নাপাৱ আৰে ছাৰ আমি মিছা কথা কম নেকি চিনি নাপাৱ যদি ভালে হৈছে দে ভাগ্য ভাল তহঁতে বাচি গৈছ তহঁতৰ মা দেউতা বাচি গৈছে নহ'লে এইকেইটা আইফোনেই মানে বিচাৰিলেহেঁতেন গাইজ দেই আইফোন EMI দে হ'ব বাৰু দে ঠিক আছে বঢ়িয়া চিনি নাপাৱ যদি বঢ়িয়া লাগিব ছাৰ বঢ়িয়া লাগিব বাদ দিয়ক আৰু EMI বাইক এইবিলাক গুলি মাৰক চাইকেল পালে যথেষ্ট এতিয়া ছাৰ আপুনি ভালকে কৈ দিয়ক বস্তুটো মানে 40,000 টকা আমাৰ CM ছাৰে কেতিয়া দিব CM ছাৰে পইচা দিব
পইচা দিব নেকি ধেমালি কৰিছে ছাৰ জানিও নজনা ভাও দিছে কেলে ছাৰ অলপ আগতে আপুনি কোৱা নাছিলে যে চিএম ছাৰে প্ৰত্যেকজন ষ্টুডেণ্টৰ বাবে 40,000 টকাকে দিব আপুনিয়ে কৈছিলে আমাক কি বস্তু ল'বি আমি ক'লো চাইকেল ল'ম হেতেৰিকা মুখৰ পৰা এনে ওলাই গৈছিলেগে এইটো আকৌ কি কথা ক'লে ছাৰ আপুনি হেৰ' বোপাই হিমন্ত বিশ্ব শৰ্মা ছাৰে যদি প্ৰত্যেকজন ষ্টুডেণ্টক 40,000 টকাকে দিব লগা হয় হিমন্ত বিশ্ব শৰ্মা ছাৰ লগতে অসম চৰকাৰ দেখোন লেংটা হৈ পৰিব দেউলীয়া হৈ পৰিব তাৰমানে ছাৰ আপুনি আমাক মিছা কথা ক'লে নেকি আৰে বোপাই মিছা কথা মই কম বুলি ভাবিছ নেকি মিছা কথা ক'লো বুলি ভাবিছ নেকি ইনচে মিলিয়ে তাৰমানে ছাৰ সঁচাকে দিব ক'লো নহয় যে হিমন্ত বিশ্ব শৰ্মা ছাৰে যদি ইমানকে টকা দিব লগা হয় চৰকাৰ কি লেংটা হৈ নপৰিব তেনে যদি ছাৰে মিছা কথা নহয় মিছা কথা ছাৰ ইটো কৈছে সিটো নহয় সিটো কৈছে এইটো নহয় মিছা কথা যদি নহয় তেনেহ'লে বাৰু এইটো কি কথা ল'ৰাহঁত এইটো কেতিয়া মিছা কথা হ'ব নোৱাৰে এইটো হৈছে এটা জ্বলন্ত মিছা কথাৰ উদাহৰণ হে ছাৰ কতে মৰু কেনে পালি জ্বলন্ত মিছা কথাৰ উদাহৰণটো কেনে পালি ৰাম কৃষ্ণ গোখা মই ক'লো ছাৰ আপোনাক চেলুট আমি যে 1 ছেকেণ্ডৰ বাবেও ধৰিব পৰা নাছিলো যে আপুনি জ্বলন্ত মিছা কথাৰ এয়া প্ৰমাণ সহকাৰে উদাহৰণ দি আছে বঢ়িয়া নে ছাৰ ছুপাৰ বঢ়িয়া বুলি ক'ম আমি ছাৰ একদম দেখিলা গাইছ এইকেইটা মানে জ্বলন্ত মিছা কথা উদাহৰণ দিব দিছিলে আৰু চকুৰ সন্মুখতে আপোনালোকৰ আগতে দি দিলো মই কেনেকুৱা লাগিলে বাৰু যদি ভাল লাগিলে লাইক এটি কৰি দিব দেই বাৰু গাইছ আজি আৰম্ভণি গীতটো ক্লজিং হওক আকৌ এবাৰ হয় নাই বাৰু ইমানত আমি ক্লাছটো খতম কৰাৰ টাইম আহি গ'ল মজা ছাৰ মই আকৌ এবাৰ ক'লো জ্বলন্ত মিছা কথা উদাহৰণটো বঢ়িয়া হৈছে ঠিক আছে লেটছ 1 2 3 গো খেটেক পাখি লগা মোৰ মন পাখি মেলি যাউৰি পাখি মেলি যাউৰি জাকি মাৰি গৈ না মেৰি অহা পদূলি বুটলিয়ান লৰালি উৰি পাখি মেলি যাউৰি দেউতাৰ হাঁহিৰে আইহঁতে উমালি ৰদে বৰষুণে ধেমালি আজৰিহে আবেলি উৰি পাখি মেলি যাউৰি পাখি মন পাখি লগা মোৰ মন পাখি মেলি